সেঠে আমাৰ এইটো মহাজনী আমাৰ চাই আছে আমাক সেইটাও এইটো আমাৰ চিমি দুটা আজি বঢ়িয়া লগ হৈছে আমাৰ ঘৰতে হিৰ কাটা ইফালা মই মোবাইলটো ল'লোঁ বৰ্তমান আমাৰ ষ্টাইল আমাৰ নতুন ৰান্ধে তো হে গাইজ ওয়েলকাম বেক টু মাই চেনেল। তো আজি আমি এনে আজি ৰবিবাৰ আৰু আজি খানা খোৱাৰ কথা আৰু খানা খাব এতিয়া যাই আছোঁ। এতিয়া মই ডাইৰেক্ট অবিনাশ হানা ঘৰক লৈ যাম, তাৰপিছত আপোনালোকক দেখাই আছোঁ। আৰু আজি তানি স্কুলৰ লগকেইটাও আহিব আৰু ভাৰ্গৱো আহিছে, আজি ভাৰ্গৱকো লৈ যাম। তো গাইজ চাই থাকক আৰু এতিয়া আমি তাকেলৈকে যাই আছোঁ। তো তাতে আৰু এইবাৰ ষ্টাৰ্ট কৰি দিম ভিডিঅ'টো। হে গাইজ বৰ্তমান আমাৰ ঘৰতে হিৰ কাটা ইফালা মই মোবাইলটো ল'লোঁ বৰ্তমান মানে কি হ'ল, একবাৰ ইফালে লৈ আহিলোঁ য'ত আমি খানাটো খাম, সেইখিনি জেগাখিনি দেখুৱাব লৈ আহিলোঁ। বৰ্তমান এইটো হিৰক, তাৰপিছত এইটো সোণম, তাৰপিছত এইটো ভাৰ্গৱ, এই গোটেইকেইটা আহিছে। ই ভাৰ্গৱৰ ঘৰ এই হিৰ কাটাৰ কাষতে, এইটো মালটো। তাৰপিছত তো এতিয়া আহি পালোঁ আৰু আহাৰ পিছত এতিয়া লগকেইটাক ৰখি আছোঁ বাকীকেইটাক, আৰু তাৰপিছত আমি বজাৰ কৰিব যাম। আৰু এতিয়া তাৰমানে ইৰো অলপমান এটা সৰু চাই কাম আছে। গাইছ এটা কৈ দিম, খানা খালি এটা ঘটনা হৈ জানে নাই। আমাৰ খানা খোৱাৰ কথা হৈছে কি 11টা চলি, লাষ্টত কেইটা হ'ল জানে? 8টা চলি। 8টা হ'ল নেকি? বৰ দুখ লাগে না। আজি সেইকাৰণে বাপাকো লৈ আহিছোঁ আমাৰ। এই বাপাক লৈ আহিছি। চলটো সৰু, তাৰমানে দেখলি কেনেকুৱা যেন পায় বম ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰত পঢ়া, কিন্তু চলটো 10ত পঢ়ে না কিয়? হয় হয়। বাকী মই একবাৰ পলাশবাৰীত যাব লগা কাম আছে। আমাৰ ভণ্টিৰ হেৰি হৈছে বৰ্তমান কিবা জ্বৰ হৈছে, এই একবাৰ হস্পিটেলত লৈ যাওঁ। আমি দুটাই লৈ যাওঁ নেকি? দুটাই থাকবি অলপ সময়, আৰু লগকেইটাও আহি আছে তাৰমানে সেইকাৰণে অলপ সময় থাকোঁ আমি ইয়াতে। আৰু যে কৈছিলোঁ এইদিনা আমাৰ ইয়াতে বহুত শ্বুটিং আহে, এই বৰ্তমান চাওক আজি আহিছে আজি ইয়াতে তোৰ ঘৰক যাই আছোঁ, তাৰমানে অবিনাশ জানা ঘৰক যাই আছোঁ। আৰু অবিনাশো এতিয়া আমি গোটেইকেইটা যাইছোঁ এটা দুটা আজি বঢ়িয়া লগ হৈছে। আজি বম খানা হ'ব তাৰে আগতে গাও ধোৱা হ'ব। আৰু এই চাওক জাগা চাওক না গাইছ, মই আজি গাও নুধুম কাৰণ মোৰ কিবা এলাৰ্জি আছে। ই নালাগে, ই ভিডিঅ' বনাব গাইছ, তেতিয়ালৈকে শ্বুট কৰিব, তেতিয়ালৈকে আমি এনাই কিবা যদি ডুবে চুবে তেতিয়াতো যাবই লাগিব, ৰেস্কিউ টিম আমাৰ অবিনাশ, মই চাপ মাৰি দিম। তো গাইছ চাই থাকক। আৰু ডুবাম য'ত ডুবি আছে তাতে আৰু ডুবাম। আৰু আমি এতিয়া লগ কৰি আছোঁ আপোনাক তাতে। আমি এই এতিয়া বৰ্তমান সুমিতক ফোন মাৰি আছোঁ, এটা লগক ফোন মাৰি আছোঁ। মালটো কি কয় জানা নাই? আমি এতিয়া খানা খাবা আজি কওঁ, সেই কালি আৰু ফোন মাৰি দিব, আমাক ফোনে নামাৰে। লাগা হয় সি কেনচেল কৰা, যদি সি কিন্তু নকওঁ তেনে ক'ব ইয়ে তই আজি এনেই গ'লি অমুক তমুক, সেইকাৰণে গাইছ কৈ দিব আৰু একবাৰ কৈ দিম। তো গাইছ এটা আহিছি আৰু এতিয়া আমি তাতে লগ কৰি আছোঁ আপোনালোকক। তো এতিয়া চাওক চাই থাকক। এই গাইছ আমি পলাশবাৰীত যাই আছোঁ। তাৰপিছত এই এটা আমাৰ বেমাৰীটো কি আছে হা? কি হৈছে বেমাৰী? নাজানো। কি মুখখন দেখাব লাগিছ কৰছা? এই যে এইটো আমাৰ বাইদেউ বহি আছে পিছফালে, এই ধৰি লৈ যাব লাগিব না হস্পিটেলত গ'লে, এইটো লৈ আহিছোঁ তাৰমানে। আৰু এই আমি দেখুৱাই আছোঁ বৰ্তমান, যাই লওঁ। তো যেতিয়া আমি ইয়াতে বজাৰ কৰিব আহিলোঁ, আমি গোটেই আহিলোঁ বজাৰ কৰিব। এই মাংস লৈ আছোঁ, মাংস ল'লোঁ হয়, আৰু আমাৰ কেঁচা বস্তু অলপমান লৈ কি কৰি দিওঁ, বাজাৰ চব্জি লৈ আহিছোঁ। অঁ ভ্লগ। তো এতিয়া আমি এই কেঁচা বস্তানে দালি চালি লৈ আছোঁ, আৰু অলপমান কমকৈ লৈ আছোঁ যাতে মিলাকৈ হয়, আৰু পইচাও কম না, সেইকাৰণে আৰু মিলাকৈ লৈ আছোঁ। তো ভিডিঅ'টো চাই থাকক আৰু তাতে আমি লাগাল কৰি আছোঁ আপোনাক। তো গাইজ এতিয়া আমাৰ ৰাহুল ভাইও আহি গ'ল, আৰু ৰাহুল এইটো আমাৰ, আৰু আমাৰ অবিনাশ আৰু ৰাহুল দুয়োটাই এতিয়া কামত লাগি গৈছে। আৰু আমাৰ এইটো চেঠে, আমাৰ এইটো মহাজনী আমাৰ চাই আছে আমাক, সেই চাওক এইটো আমাৰ চিমি। তো গাইজ এতিয়া আমাৰ অবিনাশ আৰু ৰাহুল এতিয়া গোটেইখিনি কাম সেই কৰি দিব। আৰু আমাৰ সোণম আৰু আমাৰ ভাৰ্গৱে য়েছ এইটোৱে আমাৰ ৰান্ধিব লাগিব। আৰু ইহঁতে এতিয়া খৰিত যোগাৰ কৰি আছে, আৰু অবিনাশৰে খৰি আছিল, অবিনাশে দি দিলে। আৰু আমাৰ এতিয়া জাগা চাই থাকক। আৰু এতিয়া আমি এবাৰ চিফ্ট কৰি দিম তাকে জাগাখিনি নে কি? জাগাখিনি আৰু আমাৰ এইটো কুকুৰটোৱে ইয়াতে চিঙি আহি গ'ল। আৰু আমাৰ তাৰমানে এতে জগাৰখিনি কৰি পেলাই বানাম বেলেগত, খামো বেলেগত। তাৰমানে এতিয়া আমি জগাৰ কৰি আছোঁ, তাতে অলপমান জংঘল আছে, মানে পাহাৰীয়া জেগা, মালিয়াতাৰ বহুত খাম খানাটো। এই ৰেডি কৰি পেলাই আমি খানাৰ স্পটক গেলি বোলে এই গোটেইমাখান আমাৰ সাৰ এইমাখান গোটেইমাখান গোটেই উদয় আচাল পাতি। এই এইটো মালটো কিন্তু ক'ৰবাত বেৰ আহিছে, ক'ত বেৰ আহিছে নাজানো, খাবা আহিছে গোটেইকেইটা যেনাই গুচি গেছা আহি
কি বুলি আছে মানে তোৰ নহয় নহয় ৰান্ধনী আজি মই আমাৰ লৈ আহিছোঁ না এটা ৰেচপেক্ট হায়াৰত আনছো কি হায়াৰত গাড়ীৰ নাম মটন না চা এনাই ধৰি লও ই চা বেলেগত তাত ৰান্ধিলে 500 টকা লয় আজি তহঁতৰ মোৰ লগ বুলিলে 200 টকাত হৈ যাব আৰু হয় না অ'কে 200 টাকা কেই টাকা লাগব তোক দিলি হল 300 200 দিলি 300 আঢ়ৈশ কেইটা শূন্য থাকে আঢ়ৈশ কেইটা শূন্য থাকে আঢ়ৈশ এটা শূন্য কি হ'ব কেইটা যেইটা দিয়া সেইটাই শূন্য হ'ব কিনকে হ'ব দুটা শূন্য না কি দিলে হ'ব? 2500 পইণ্টৰ পিছত পইণ্টত কৈছো পইণ্টৰ পিছত যেইটা শূন্য দিয়া সেইটা শূন্য আমাৰ ৰাহুল লাগ দেখি দে আমাৰ এইটো কেমেৰামেন সিদিনা এই চকা নামটো কম বুলি ভাবিছিলো কিন্তু বহুত ভাবলো সেইফালে না নকলো কৈছিলো কিন্তু কাটি দিছো এইটোৱে মালটো আমি বিপ্লুকে দিছা নাই না কাটি দিছো আমি এইটো নদীৰ পাৰত যে লগ পাইছিলো মালটো এ মই দে সেলিব্ৰেট বাকী এইটো আমাৰ স্কুলৰ 1 ৰোল নম্বৰ আছিল এটা দেখোন এটো বিয়া খাব আহিছিল মানে বম গাইস এটা বম পৰব পৰা চলি আছিল কটনত যাই পেলাই ঘৰ বাৰত উঠি গৈছে এতিয়া হাৰা হৈ গৈছে এনে কৈছে কটনত যে তাক লগ পাই আছো ভাত বনাই আছো এই এটা গানটো দালিখান হৈ গেল দালিখান হ'ব আৰু এইটো আমাৰ ৰান্ধনী দালি বানা বাকী মই মাংসখন বনাম বুলি কৈছো বাকী ইমান গাইছ আমাৰ এইটো আমাৰ ডেন্সাৰ ভাই ইয়ো তো গাইজ এই চাওক আমাৰ স্টাইল আমাৰ নতুন রানে এই যাও ও এটা পেটটা দেখে না দেখা এই চাওক মানে একদম লেজেন্ড আৰু ঘৰে তো আতি দি আরে ইয়াতে বহি আছে গাইজ এই চাওক এই চাওক আৰু আমাৰ ই একো কাম নাই গাইজ একো কাম নাই আরে হারারও কাম নাই তো গাইজ চাই থাকক আৰু আমি লগ কৰি আছো আমাৰ দালিখন হ'ল আৰু দালিখন ইয়াৰে ভিতৰে আছে আৰু এক ছেকেণ্ড গাইজ এই চব গাইজ দালি আমাৰ হৈ গৈছে দালিখন এইখন দালিখন দালি গাইছ কম আছে অলমান কথা নাই চলি যাব তো গাইজ এতিয়া আমাৰ মাংসটো বহাই দিলোঁ আৰু এই চব মাংসটো আমাৰ এই ভাৰ্গৱেও সহায় কৰি আছে আৰু অবিনাশে এতিয়া মেইন আৰু এই চব মাংস বনাই আছে তাৰমানে আমাৰ পানী আগত দিম দালি কম হৈ গ'ল না গাইজ সেই যাওঁ অবিনাশ কিবা ক'বা বনাই আছো বৰ্তমান খচৰি আছো আৰু পিছফালে গান বাজি আছে আমাৰ কালাৰটো উঠা নাই কিয় কপিৰাইট লাগি যাব না অকত দিব লাগ তই যাই চাওঁ একো নহয় না তবে চাই থাকক আৰু এইবাৰ মাংসখন হ'লে আমি লগ কৰি আছোঁ নিমখ আনছোঁতো এই গাইছ নিমখ ওইখিনি নিমখ ঐ তো গাইছ চাই থাকক সেই নিমখ এই চাওক সেই চাওক গোটেই মছলা দি আছে এই পেকেটটো বস্তু অলপমান তাতে বাছ 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 আৰু দি গতাই দি গাইছ এতিয়া প্ৰেছাৰ উঠছি গৰমতে এই ইক্ৰাণ বাঢ়িছোঁ অলপমান চাইডক মুখখন দেখা পোৱা নাই তাৰপিছত এইটো আমাৰ মেইন ৰান্ধনী এইটো মুখে মাৰি ফেলে তাকে ইমান আমাৰ গেংটো গোটেই মাখান কিবা কবি নেকি কোনোবাই আজি 7 দিন হ'ল বোলে একো খোৱা নাই খানা থকা বুলি বাকী এইটো কাই তো গাইজ এতিয়া আমাৰ বস্তু বনোৱা হ'ল আৰু তাৰপিছত আমি এতিয়া যাম আৰু গাঁৱতো ধুই আহোঁ এই অভিনন্দনৰ সেই কালি যে দেখুৱাইছিলোঁ তাতে আছে আৰু আমাৰ এই হিৰক আহি গৈছে হিৰক আহি গ'লোঁ আৰু এইটো ৰাহুল ইও কাম চাম কৰা বাদ দিছে আহিছে এতিয়া আছোঁ আৰু এই মাংসখিনি এইখিনি মাংসখিনি তো চাই থাকক এইবাৰ ভাত খাওঁতে আমি লগ কৰি আছোঁ আৰু সাঁতোৰাংতে আমি তাতে দেখুৱাই দি আছোঁ বজাই আছোঁ ইয়াতে বোলে গাঁও ধুই মই ওপৰত থাকিম দেচোন চাই থাকিব আৰু আমি এতিয়া গাঁও ধুব যাই আছোঁ এনেই জাষ্ট গাঁৱটো সাঁতুৰিব নাজানো এনেই পাত্ৰতে এনেই বহি থাকিম তো চাই থাকক আৰু তাতে ধুই কিনে ঘৰতো ধুব লাগিব তাতে নিজৰ পানী আহে বৰষুণ আহিলে নিজৰ ডাইৰেক্ট পানী আহে সঁচাকৈ তোকে চাই থাকক আমাৰ ভাত চাত বনালোঁ আৰু চব ক্লিয়াৰ কৰি এইফালে আহিছোঁ তোকে চাই থাকক আমি তাতে লাগাল কৰি আছোঁ তো গাইজ এতিয়া আমি খানা খাবলৈ একদম ৰেডি আৰু ভাত চাত এই মাখা এই চাওক গোটেই ভাত আৰু অবিনাশে ট্ৰাই কৰি আছে তো চাই থাকক আৰু ভাতকেইটা খাই আপোনাক লাগাল কৰি আছোঁ আৰু অবিনাশ বিলেনি
তো গাইজ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো আজি এইখিনিতে শেষ কৰি দিলোঁ ভাগৰো ধৰিলে অলপমান আৰু পোনে ভাত কেইটাও খালোঁ দেৰি হ'ল ভাত খাওঁতে দেৰি হ'ল পোনে ভাত খাই পেলাই আহি পেলাই আপোনালোকক তাৰমানে ভিডিঅ'টো এণ্ড কৰিব আহিলোঁ বাকী সিহঁতে যাব ওলাইছে আৰু আমাকে ৰখি আছে আমি বোলো ভিডিঅ'টো এণ্ড কৰি আহি আছোঁ তাৰপিছত কি বুলি কয় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু তো গাইজ আজি এইখিনিয়ে বাই বাই